বান্ধৱীসকল মই আজি আহিছোঁ নুমলীগড় বাবা থান কাষতে থকা গণেশ মন্দিৰ। আজি আৰু গণেশ চতুৰ্থী। এই গণেশ চতুৰ্থীৰ কাৰণে এগছ বন্তি জ্বলাবলৈ আহিছোঁ। আপোনালোকক দেখুৱাম মই বন্তি জ্বলোৱা। আৰু যি আমাৰ বাবা থানৰ কাষতে আছে গণেশ মন্দিৰ, এই মন্দিৰ আপোনালোকক দেখুৱাম। এতিয়া মই গণেশ মন্দিৰৰ ওচৰলৈ যাম। বলক আপোনালোককো লৈ যাম এতিয়া গণেশ মন্দিৰৰ ওচৰলৈ। ঠিক আছে, এতিয়া মই এয়াই দেখিছে, এয়াই গণেশ মন্দিৰ। মই ভিতৰলৈ গৈ সকলো দৃশ্য আপোনালোকক দেখুৱাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। ঠিক আছে, বলক আমি এতিয়া ভিতৰলৈ যাওঁ। নুমলীগড় বাবা থানত থকা গণেশ মন্দিৰ, গণেশ মন্দিৰ আহি আছোঁ। এতিয়া দেখিছে আপোনালোকে গণেশ মন্দিৰ। গণেশ মন্দিৰত এভাগ চাকি জ্বলাই যাওঁ এগছি। এয়া গণেশ মন্দিৰ আহিছোঁ। গণেশ মন্দিৰত আমাৰ লাকু আছেহি। এয়া গণেশ মন্দিৰত সোমাইছোঁ। গণেশ মন্দিৰ হয়, দেখিছে পূজা কৰি আছে ৰাইজে। এয়া ভাইদা, অ ভাইদা, দিছে। দুই এজন ভক্ত আহিছে আৰু আহি থাকিব এনেকৈ এগছ দুগছকৈ চাকি জ্বলাই থাকিব। আপোনালোকে দেখিছে, ভিতৰত দেখুৱালোঁ মই গণেশ বাবা পূজা কৰি আছে এফালৰ পৰা। এয়া আমাৰ নুমলীগড় বাবা থানৰ কাষতে আছে এয়া গণেশ মন্দিৰ। আপোনালোকে আহি ইয়াত সেৱা কৰি যাব। অলপ তলত আছে, ঘপককৈ মানুহৰ চকুত নপৰে। এয়া আপোনালোকে আহি যাব, চাই যাব কেতিয়াবা, আৰু আহি এগছ চাকি জ্বলাই যাব। জয় গণেশ বাবা, জয় গণেশ বাবা। মই বাহিৰলৈ আহিলোঁ, আপোনালোকক দেখুৱালোঁ। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে আপোনালোকে গণেশ মন্দিৰ দেখিলে আৰু কেতিয়াবা আহি আপোনালোকে ইয়াত এগছি চাকি বন্তি জ্বলাই যাব। আজিয়ে যে জ্বলাব লাগে কোনো কথা নাই, কেতিয়াবা আহি আপোনালোকে চাকি বন্তি জ্বলাব। ঠিক আছে, আজি এইখিনিতে এৰিছোঁ, বাই বাই। বাকি দি দিয়ে।
चलो चलो एक मिनट चलो